वेलकम बैक टू माई यूट्यूब चैनल। नमस्कार, मोर चैनल आपनाक सकलोके स्वागतम जानाइछु। मैं परिस्मिता आपनालोকৰ মাজলৈ এটা নতুন ভিডিঅ' আনিবলৈ চেষ্টা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। আজি আকৌ ওলাইছোঁ থিয়েটাৰ চাবলৈ, যিহেতু কাইলি দিনটো ভালেই গ'ল, আজি চাগে ভালেই যাব আৰু তাকে আমি ওলাইছোঁ থিয়েটাৰ চাবলৈ। মামাহঁতৰ লগতে যাম, আজি মা নাযায়, বা মই আৰু গুগুনা আৰু ভিনদেউ যাব, আৰু ইফালে মামীহঁত যাব। কোন কোন যাব দেখুৱাই থাকিম, সকলোৰে ভিডিঅ'টো চাই থাকিব। আজি 2 নম্বৰটো দিন হৈছে, তাকে আপোনালোকে চাই থাকিব বুলি আশা কৰিলোঁ। আমি ওলাই মেলি আহিছোঁ, আৰু মোক কেনেকুৱা লাগিছে সকলোৱে কমেণ্ট কৰি জনাব বুলি আশা কৰিলোঁ। এয়া আমি গৈ আছোঁ, আৰু বেছি দূৰ নহয় বাৰু, টাউনতে হয়, মানে দেৰগাঁও টাউনতে হৈছে। তাকে আপোনালোকে থিয়েটাৰখন চাব পাৰে। আজি আছে মধুৱালা, তাকে চাবলৈ ভাল, আপোনালোকে চাব বুলি আশা কৰিলোঁ যোনে যোনে পাৰে। যদি আপোনালোকৰ ঘৰৰ ওচৰত আহিছে, তাকে আমি গৈ আছোঁ, সকলো ভিডিঅ'টোৰ লগত জড়িত হ'ব বুলি আশা কৰিলোঁ। ফাইনেলি আমি আহি পালোঁ। বৰ্তমানলৈকে কিন্তু বতৰটো ভালেই আছে বাৰু, আৰু আজি বহুত বেছি মানুহ, কালি মানে দুগুণ মানুহ। কালি
হাই গাইজ, মই এতিয়া ভইচ অভাৰ দি আছোঁ। মই ইমানেই হাঁহিছোঁ, মানে মোৰ হাঁহিও উঠি আছে, মই চায়ো আছোঁ। আপোনালোকে চাওকচোন, ইমানেই বেছি বৰষুণ দিছে, কি ক'ম ইমানেই বৰষুণ দিছে, একদম পূৰা ঢল, একদম ইমানেই বৰষুণ আৰু চবেই গেলাৰীৰ ওপৰত চকী লৈ লৈ উঠি দিছে, কিন্তু কোনো মানুহ নগ'লে। ইমানেই বৰষুণ, আমিতো গোটেই অৱস্থা বেয়া হৈ গৈছে আৰু ইমানেই বৰষুণ দিছে, আপোনালোকক কি ক'ম। তেওঁ বুলি ধুনীয়াকৈ গ'ল বাৰু, কিন্তু ভয়ানক বৰষুণ দিছে, একদম পূৰা ঢেৰেকনি মাৰিছে। তাৰপিছত একদম পূৰা বৰষুণ এঘণ্টামান বৰষুণ দিয়ে আছে, এয়া আপোনালোকে দেখি গম পাইছে। আৰু ইমানেই পানী পৰিছে, ভাবিব নোৱাৰে। আৰু আগত দেখিছে চাগে, চবেই চকীবোৰ দাঙি লৈছে। যিমানে গানটো আৰম্ভণিৰ পৰা বৰষুণ অলপ অলপ দিয়ে আছে, কিন্তু ইমান যে ডাঙৰ হ'ব আমি ভবা নাছিলোঁ। কিন্তু মইতো ভিডিঅ' কৰিবলৈ কেলেনো এৰিম, মোবাইল তিতি যাওক, কিন্তু ভিডিঅ' কৰিয়ে আছোঁ। আৰু আগত নামি পেলাই আগলৈ গৈ পেলাই ভিডিঅ' কৰিছোঁগৈ আপোনালোকৰ বাবে। কিন্তু ইমান বেছি বৰষুণ দিব বুলি ভবা নাছিলোঁ, একদম ভয়ানক বৰষুণ। এয়া চাওক, একদম চব মানুহ, কিছুমান অলপ হেৰিয়ৰ পৰা নামিও দিছে, গেলাৰীৰ পৰা, আৰু চবেই চকী লৈ লৈ চাবলৈ আৰম্ভ কৰি দিছে। আৰু চাই থাককচোন, ফাইনেলি অলপমান বৰষুণ এৰিছে বাৰু, এতিয়াও আহিয়ে আছে। আমি ভাবিছিলোঁ গুচি আহিম বুলি, যিহেতু ভাইটিহঁতো গৈছে, সেইটো কাৰণে এতিয়া বাৰু একদম পূৰাই এৰি দিলে। এতিয়া বহুত ধুনীয়া গান এটা লগাইছে, আৰু তাত ডেন্স কৰিছে, ইমানেই বেছি ভাল লাগিছে। আপোনালোকেও উপভোগ কৰক, ময়ো চাই আছোঁ, ভাল পাব বুলি মই ভাবিছোঁ। আৰু আপোনালোকে কেনেকুৱা পায় কমেণ্ট কৰি জনাব।
কিন্তু যিখন হাতে কয় তই যদি মোবাইলটো উলিয়াইছিলি সেইখন হাতটো মই ভাঙি পুৰি কৰি লৈ লাগিব সেই গাইজ ফাইনেলি ভগৱানৰ কৃপাত থিয়েটাৰখন শেষ হ'ল। এইটো মোক লগৰ এটাই দিছিলে ক্লিপটো, মই সেইটো জইন কৰি দিছোঁ। এইটো বেছি মানে স্পষ্ট ওচৰৰ পৰা যিহেতু কৰিছে, আমি বহুত বেছি দূৰত বহিছোঁ, সেইটো কাৰণে আপোনালোকে স্পষ্ট নাপাব পাৰে। সকলোকে মই ক্ষমা বিচাৰিছোঁ। আৰু মই সকলোবোৰ দিয়া নাই, সকলোবোৰ দিলেতো বহুত বেছি দীঘল হৈ যাব আৰু দিয়াটো মানে মই মোৰ হেৰি বুলিও মই নাভাবোঁ। যিখিনি পাৰিছোঁ সেইখিনিকে দেখুৱাবলৈ চেষ্টা কৰিছোঁ। কেনেকুৱা পায় কমেণ্ট বক্সত জনাব বুলি